সমাধি তবে কত শুনতে গুছে ভ্ৰম বুলিয়তে খনে জানা মাধৱ ব্ৰহ্ম অনন্ত যেখন ইটো সৃষ্টি স্থিতি অন্ত বুলিয়তে খনে মাধৱ ভগৱন্ত ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰে তিনি নাম লক্ষণ ভেদ নপাৱে ইন্দ্ৰিয় হবে যাহাৰ ওচৰ ইটো নুহে মন বুদ্ধি বচন কৃষ্ণ সমাধিত বেগত অনন্ত গুছে ভ্ৰম বলিয়া তেখনে জানা মাধৱ ব্ৰহ্ম অনন্ত তেখনে এইটো সৃষ্টি স্থিতি অন্ত বুলিও তেখনে মাধৱ ভগৱন্ত এই মাধৱকে ভগৱন্ত বুলি কোৱা যায় মাধৱকে ব্ৰহ্ম বুলি কোৱা যায় তেওঁ স্বজন কথা তেওঁ কলাংকৰ সমাৰ্থা সেইকাৰণে মাধৱ ব্ৰহ্ম বুলি কোৱা যায় আৰু গুৰুজনাই গীতত তাকে লিখিছে প্ৰথমে প্ৰণম ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ ভগৱন্ত ব্ৰহ্ম বুলি ইয়াত ক'লে ব্ৰহ্ম শব্দটো যদি বিন্যাস কৰা যায় গুৰুজনাই ব্ৰহ্ম শব্দটো কিয় প্ৰয়োগ কৰিলে ভগৱন্ত 1000 নাম 1000 নাম মুখস্থ ৰখাটো বৰ টান নহয় বাপৰ আছে জানো ইমান সহজ নহয় ৰখাটো সেইকাৰণে গুৰুজনাই কি কৰিলে 1000 নাম ৰাখিব নোৱাৰিলেও মানুহে যদি 108 নাম কিছুমান ৰাখিব পাৰিব যাক পদ্মপুৰাণত অষ্টোত্তৰ শতৰ নাম 108 নাম দিলে আৰু এই 108 নামৰ মুখস্থ ৰাখিব নোৱাৰিব পাৰে তাৰ কাৰণে 108 নামক একেবাৰে সামৰি 8 নামত থলে অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ 8 নামৰ মনত ৰাখিব নোৱাৰিব পাৰে কিছুমানে একেবাৰে 4 নামত থলে ৰামকৃষ্ণ হৰি নাৰায়ণ 4 নামত যদি কোনোবাই নাজানে নোৱাৰে ল'ব তাৰ কাৰণে 1 নাম দিছে বা একম এবম দ্বিতীয়ম কৃষ্ণস্তু ভগৱান স্বয়ং এই যে ব্ৰহ্ম এই ব্ৰহ্ম মানে 108 নাম 108 নাম মুখস্থ ৰাখিব নালাগে ব্ৰহ্ম বুলি ক'লে 108 নাম একেলগে পোৱা যায় ইয়াত ব্ৰহ্ম শব্দটো যি বৰ্ণ বিন্যাস কৰা যায় ব যোগ ৰ যোগ হ যোগ ম যোগ অ ব্ৰহ্ম হয় কপিলৰ সংখ্যাৰ মতে ব যোগ ৰ যোগ হ যোগ ম যোগ অ যোগফল 108 আৰু 108কে এই সংখ্যাটো স্বজনকৰ্তা বুজায় অৰ্থাৎ স্বজন কৰে কৰে ব্ৰহ্মা শূন্যটো পালনকৰ্তা বিষ্ণু আঠটো সংহাৰকৰ্তা যাক আমি শিৱ বুলি কওঁ স্বজনকৰ্তা পালনকৰ্তা সংহাৰকৰ্তা ভগৱতক তেওঁৱে এতিয়া স্বাস্থ্য বিষয়ে এখন গাড়ী লৈছিল নেবা যাক নেকি 108 নাম ধরে মৃত্যুঞ্জয় এতিয়া মৃত্যুঞ্জয় মাতা মানে 108 মাতা মানে নাম মাতা ব্রহ্ম হয় বা এই ব্রহ্ম আমি ব্রহ্ম কেনেকে মাতিছো তেনেকৈ এই তত্ত্বগুলি তেওঁৰ স্বজনকৰ্তা
তেওঁ পালনকৰ্তা আৰু তেওঁই সমস্তকে সংহাৰকৰ্তা, যাক আমি মাধৱ বুলি কওঁ, যাক আমি কৃষ্ণ বুলি কওঁ, যাক আমি নাৰায়ণ বুলি কওঁ, যাক 1000 নাম আৰু একেবাৰে আটাইতকৈ নামটো হ'ল অনন্ত, মহিমামণ্ডিত, যাক কৈও কোনে শেষ কৰিব নোৱাৰে, যাৰ আদি নাই, যাৰ অন্ত নাই, সেইটোৱে অনন্ত। তাৰ পাছত ইতিমধ্যে আমাৰ দুভাগিমান যাত্ৰী কৃষ্ণ যেন ফিৰিঙতি স্বয়ং বহ্নিতে বজাই নকৰে প্ৰকাশ ইটো বহ্নি নাই হেহি মতে মনয়াদি তান্তে হুয়া জাত মায়া নথাকিয়া তাঙ্গ নজাৰে কৃষ্ণ সোণাৰ আমাৰ ভক্তৰ মাতৃ সেপাসকল আৰু দেৱদেৱী কল্পৰ শিশুসকল, আমি আপোনালোকৰ জাগাতে জনাব বিচাৰিছোঁ, অষ্টম বৰ্ষৰ যি আধ্যাত্মিক ভাগৱত ব্যাখ্যা অনুষ্ঠান ইতিমধ্যে উলিয়াপাৰ সংশোধন প্ৰাথমিক শাখাই নিমন্ত্ৰণ জনাইছে আৰু নৱম বৰ্ষৰ যি ভাগৱত আধ্যাত্মিক ব্যাখ্যা অনুষ্ঠান ভাগ আমাৰ মেঘালয় সমাজৰ প্ৰাথমিক শাখা অনুষ্ঠিত কৰা হ'ব। সেয়েহে আপোনালোকক আজি আপোনালোক জ্ঞাতা আছে আমি কথা জনাই থৈছোঁ। কৃষ্ণ এই 10 বছৰৰ ভাগৱত আধ্যাত্মিক ব্যাখ্যা অনুষ্ঠান মেঘালয় সমাজৰ প্ৰাথমিক শাখা অনুষ্ঠিত কৰা হ'ব। নিষেধৰ শেষ বুলি প্ৰকাৰে জাত বিনে কাহাৰো নাহিকে বিধি যিটো ব্ৰহ্মতত্ত্ব হুৱে কৃষ্ণ বেদেও যাহাক নিৰূপে নকৰাই নিষেধৰ শেষ বুলি প্ৰকাৰে কয়। বেদেও যাক সিদ্ধান্ত দিব নোৱাৰে, কাৰণ পৰম ব্ৰহ্মৰ গুণ চৰিত বেদেও কৈ অন্ত কৰিব নোৱাৰে। অনন্ত নাগে 1000 মুখেৰে কৈতেই ভগৱন্তৰ গুণ কোনেও কেতিয়াও শেষ কৰিব পৰা নাছিল কাৰণে তেওঁৰ নাম অনন্ত, যাৰ আদি নাই, যাৰ অন্ত নাই। সেই পৰম ব্ৰহ্মৰ কথা ভাবিলেই বৰ টান আৰু নাভাবিলে তেনেই উজু। ইমান কথা আমাৰ আচলতে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আমাক ইমান ধুনীয়াকৈ উপদেশ দিছে কলি যুগত মাত্ৰ কৃষ্ণৰ শৰণ লৈ কৃষ্ণৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰিলেই জীৱে পৰমৰ উপায় লাভ কৰিব পাৰে। আৰু বিষ্ণু শাস্ত্ৰৰ পৰা আমাৰ নাজানিলে কোনো কথা নাই। মাত্ৰ আমাক কৈছে এই কলি যুগত জীৱে তৰণৰ পৰম উপায় হ'ল কৃষ্ণ শৰণ। কৃষ্ণৰ শৰণ ল'লেই ভগৱন্তে চব কৰিব পাৰিব। মাত্ৰ কৃষ্ণ কৰি থকা শ্ৰদ্ধা ভক্ত থাকিব লাগিব আৰু তেতিয়াই কৃষ্ণৰ ভক্তিয়ে আপোনাক ভগৱন্তৰ ওচৰলৈ নিব। মাত্ৰ ভাৱনাটো কৃষ্ণৰ ওচৰত থাকিব লাগে। তেনেকুৱা এটা কাহিনী আপোনাৰ ওচৰত দাঙি ধৰিছোঁ। এখন গাঁৱত এগৰাকী বেশ্যা নাৰী আছিল।
আইগৰাকীৰ কথা সকলোৱে জানে আৰু এটা সময়ত আইগৰাকীয়ে নিজৰ দোষৰ কথা নিজে বুজি পালে পাই ভয়াজৰ আঁতৰলৈ ক'লে জীৱনত বহুত ভুল কৰিলোঁ মই এতিয়া শৰণলৈ শুদ্ধ হ'ব বিচাৰিছোঁ আপোনালোকে আপোনাৰ মাজত থাকি মোক যাতে শৰণৰ সুবিধাটো দিয়ে তেওঁলোকৰ মাজত আলোচনা হ'ল কিছুমানে কয় শৰণ দিব নালাগে কুকুৰৰ নেজ কেতিয়াও চিধা নহয় কিছুমানে বোলে নহয় ৰত্নাকৰত বাল্মীকি হৈছিল আমাক সুবিধা দিব লাগে এদিনাখন গাঁৱত শৰণ কাৰ্য হ'ল তাৰে দুটা হৈ গ'ল কিছুমানে দিয়ে কিছুমানে নিদিয়ে শেষত এটা সিদ্ধান্ত হ'ল ঠিক আছে শৰণ আইগৰাকীক দিয়া যাব কিন্তু বাকীবিলাকৰ লগত নহয় তেওঁক এক্সট্ৰাকে শৰণ দিব শৰণক কৈ দিলে তেওঁলোকে তেওঁক এটা ঘৰৰ ভিতৰত আপুনি শৰণ দিব তাতে আচল নাম তেওঁক দিব নালাগে তেওঁক আমি কিছুদিন চাওঁ তেওঁ শৰণ ৰাখিব পাৰেনে নোৱাৰে এনেই আপুনি কিবা এটা কৰি থৈ দিব আৰু সেইমতে শৰণাচাৰ্য কি কৰিলে বাকীবিলাকক মুকলিবিলাকে ভালভাৱে শৰণ দিলে আৰু আইগৰাকীক এটা ঘৰৰ ভিতৰত মাতি নি শৰণাৰ্থে ভাবে ন কিনো পাওঁ মই এতিয়া শৰণাৰ্থে বিপদত পৰিল যিহেতু মানা কৰিছে তেওঁ আচল নাম দিব শৰণাৰ্থে ক'লে আই আপুনি সদায় গা মূৰ ধুই ভালদৰে নামঘৰ মুচি মানে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবা ঢেকি এই তোমাৰ শৰণ এই বুলি ক'লে আৰু আইগৰাকীয়েও ভাবিলে এই শৰণৰ মূল মন্ত্ৰ এই বুলি সদায় গাঁও দেৰি শুদ্ধভাৱে নামঘৰ মুচি চাকিখন জ্বলাই তেওঁ মই ঢেকি কৰি থাকে আমিতো সকলোৱে জানো নাৰদৰ বাহন ঢেকি মানে এদিনাখন হঠাৎ ঢেকি দেখা দিলে কি ক'লে আই আপুনি যে মোক মাতি থাকে মইতো আহিব নোৱাৰো কাৰণ মোৰ মালিকজনৰ বেলেগ তেওঁৰ গোটেই চাৰিওফালে কাৰ্য তাৰমানে ঘূৰি ঘূৰে আজি সবকৈ অকণমান অসুবিধা পাই আহিছো আপুনি এটা কাম কৰিব মোক মাতিব নালাগে মোৰ মালিক হ'ল নাৰদ আজি মই ঢেকি মাতিব নালাগে নাৰদ বুলি মাতিব তেতিয়া একেলগে আপুনি মোকো দেখিব নাৰদ সেইদিনাৰ পৰা আইগৰাকীয়ে ঢেকিটো বাদ দি চাকিখনলৈ নাৰদৰ হয় আৰু এনে নাৰদৰ কথা নাৰদৰ ভাবিলে মোক কোন ভক্ত ইমান আকুল হৈ মাতে সদায় তেওঁ ইমান আকুলিত হৈ মাতে আৰু এদিনাখন নাৰদ আহিল ক'লে আই আপুনি বাৰু মোক কিয় মাতে বোলে মই ঘূৰি ক'লে নহয় আপোনাক মাতিবৰ কাৰণে বোলে নহয় আই মোক মাতিলে আপুনি মুক্তি নাপাব হয় মোক মাতিছে মই ভাল পাইছো কিন্তু মোক মাতিলে আপুনি মুক্তি নাপাব বোলে কাক মাতিলে মুক্তি পাম আপুনি তেতিয়াহ'লে কওক তুমি যদি মুক্তি পাব বিচাৰিছা তেতিয়াহ'লে জগতৰ পৰম ব্ৰহ্ম কৃষ্ণক মাতা সেইদিনাৰ পৰা কৃষ্ণক মাতা হ'ল আৰু সেই বুলি কৃষ্ণ 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 হৈ থাকিলে আৰু চব পাৰে ঢেকি বান্ধিলে নাৰদ বান্ধিলে কৃষ্ণ কৃষ্ণ আৰু এটা আমাৰ ভগৱন্তৰ কৃষ্ণই তেওঁৰ ভক্তিক সন্তুষ্ট হৈ দেখা দিলে আই বৰ ভাল পালে আৰু তিৰোতা মানুহৰ কথা নহয় মুখত অন্তৰৰ কথা নাথাকে ওচৰৰ আইবিলাকক ক'লে মই গুৰু ভাগৱত ঈশ্বৰক দেখা পাওঁ আইবিলাকে বোলে এই স্বভাৱ হৈছে এনেকুৱা আমাৰ শৰণ লবৰ ৩২ বছৰত আমি দেখা নাপাওঁ তাই শৰণ লবৰ ১ বছৰ নহওঁতে তাই দেখা পায় মানে আমাক তাই ইমান তাই ভক্তি হ'ল মানে অলপ ঠাট্টা বিশ্বাস কৰে আইগৰাকী সদায় কয় আইবিলাকৰ ওচৰত এই সকলে লগ লাগি বোলে আইগৰাকী সদায় ঈশ্বৰ দেখা বুলি কয় বছৰ এদিন আমি কেনেকৈ ঈশ্বৰ দেখা পায় আমি চাই আহোঁ এইবিলাক আটাইবিলাকে লগ লাগি আহি ক'লে আই আপুনি ঈশ্বৰ দেখা কথা কয় আমাকো দেখুৱাব লাগিব আইগৰাকী বোলে বহক একেলগে বহিলে তেওঁ ঈশ্বৰৰ প্ৰাৰ্থনা জনা নাই তেওঁতো দেখি আছে কিন্তু বাকীবিলাকে দেখা নাপায় বোলে আমিতো দেখা নাই তেতিয়া আইগৰাকী মনে মনে ভাবে এনেই মোৰ আগতে দাগ আছে আৰু এইবাৰতো মই যদি দেখুৱাব নোৱাৰো গাঁৱৰ মানেতো মোকতো আৰু বেয়া পাব হে প্ৰভু তুমি কৃপা নকৰিলে কৃপা কৰা নাই তুমি মোক কিবা এটা সুবুদ্ধি দিয়া এই বুলি ভগৱানক প্ৰাৰ্থনা জনালে ভগৱন্তে সুবুদ্ধি দিলে তেতিয়া আইগৰাকী ক'লে আপোনালোকে ভগৱন্তক দেখা নাই
বৰ্তিকৰ জ্বলা দেখিছে দেখিছো চাব মোৰ ভগৱন্তৰ কিমান শক্তি বৰ্তি গুচি নমাই দিব ভগৱন্তৰ তোৰ কথা নমাই দিলে এইবাৰ দেখিছিলে নমাবলৈ দেখিছো এইবাৰ ভগৱন্তক মই প্ৰাৰ্থনা জনাইছো মোৰ ভগৱন্তই মোৰ ভণ্টি গুচি জ্বলাই দিব দেখিলে যে সঁচাকৈ আৰু ভণ্টিবোৰ জ্বলি উঠিল তেওঁলোকে মহিমা দেখি সুধিলে বোলে তুমি কি কোৱা বোলে আমি মোকতো শৰণদেৱে এনেকৈ দিছিল আৰু এনেকৈ মই ঢেঁকীৰ পৰা নাৰৰ কলৰ পৰা কৃষ্ণক দেখা দিলে সেই আটাইবিলাকে বিচাৰ পাতিলে তাৰ মানে শৰণ চাইছে আমাক আচল মন্ত্ৰ দিয়া না এই আইগলে শিকাই দিছে শৰণচাৰ মাতিলে শৰণচাৰ হৰি গ'লে কি হ'ল পাল্লাত মই কৰিলো শৰণচাৰ ক'লে আচলতে আপোনালোককে মই মূল মন্ত্ৰ দিছিলো কিন্তু আপোনালোকৰ ঈশ্বৰ ভক্তি নাই কাৰণে দৃঢ় বিশ্বাস নাই কাৰণে আপোনালোকে দেখা নাই কিন্তু আইগৰাকীয়ে দৃঢ় বিশ্বাসৰ বলত এনেদৰে আপোনালোকে যদি চল কৰিব বিচাৰিছিল চলনা কৰিব বিচাৰিছিল মোকো মানা কৰিলে কিন্তু আইন একান্ত ভক্তি ভগৱন্তক তেওঁ কম দিনতে লাভ কৰিব পাৰে সেই কথাটো ইয়াত কৈছে নিবেদন কৰিছে আমি যদি বিশ্বাস থাকে তেতিয়াহ'লে ভগৱন্তক আমি দেখা পাম হৃদয়ৰ ভগৱন্তক হৃদয়তে দেখা পাম আৰু হৃদয়ৰ ভগৱন্ত হৃদয় যেতিয়া দৰ্শন হ'ব মোক দেখিলে যিটো জন নাহিকে তাহাৰ পুনৰা গমন আৰু যেতিয়ালৈকে আমি ভগৱন্তক হৃদয় দেখা নাপাম তেতিয়ালৈকে আমাৰ ভক্তি পূৰ্ণাংগ নহয় ভক্তি আমাৰ সিদ্ধি নহয় কৃষ্ণ রাম তেতে নারায়ণ পর জানিবানি পতি তাহার শরণে মাত্র করিও ভগতি যদি বোলাই তু তত্ত্ব কেহু নজানয় আছে বুলি কেন মতে কৰিবে প্ৰত্যয় তাহাৰ উত্তৰ শুনা শুয়া সাৱধান আশয় ঝাত ৰাজা অনেক প্ৰমাণ কাৰণ নভৈলে নোহে কাৰ্যৰ উদয় সিটো হব ব্ৰহ্ম তাক শুনা মহাশয় ৰাম সবাৰ কাৰণ সন্ত প্ৰভু ভগৱান কাৰণৰ পৰা হবে কাৰ্যৰ বিধান এক হুয়া বহু শক্তি কঠৰে কিবা ৰূপে তাহাৰ নিদান ৰাজা শুনিও স্বৰূপে একে ব্ৰহ্ম মাত্ৰ থাকে সৃষ্টিৰ আদিত জগত স্বৰূপে পাছে ভুৱন্ত বিদিত প্রকৃতি মহত অহংকার বুদ্ধিমত বহু বিধ বিষয় ইন্দ্রিয় দেব
স্বরূপে করে ব্রহ্মাহে প্রকাশ অমস্ততে জিতু করি আসন্ত নিমিৰাই তুমি শুনা পৰম ব্ৰহ্ম মূলত এই কিন্তু বিভিন্ন শক্তি ধাৰণ কৰি এই জগতখন চলাই আছে আমি যদি আমাৰ দেহতে চোৱা যায় আমাৰ চকুৰ শক্তি দেখা কাণৰ শক্তি শুনা নাকৰ হয়তো আমাৰ উশাহ নিশাহ লোৱা প্ৰতিটো ইন্দ্ৰিয়ৰে বেলেগ বেলেগ শক্তি আছে আমাৰ হাতৰ শক্তি ওজন ভাৰ বহন কৰা বা সেই তেনেকৈ শৰীৰত আমি খোজকাঢ়ি যোৱা বায়ু কৃষ্ণৰ তেনেকৈ নিজা নিজা শক্তিবিলাক থাকে আমি যেনেকৈ কমৰ দৃষ্টিশক্তি আছে এতিয়াও চশমা নোহোৱাকৈ চাব পাৰোঁ কিন্তু তেওঁ যদি সোধা যায় এন্ধাৰত আপুনি পঢ়িব পাৰিবনে আমিতো কওঁ ন মোৰ চকুৰ শক্তি বহুত কিন্তু যদিও কওঁ এন্ধাৰত কিন্তু আমি একো দেখা নাপাওঁ তাৰমানে কি আমাকো পোহৰৰ মাধ্যম নোহোৱালৈকে চকুৱে দেখা নাপায় ঠিক তেনেকৈ বোলে মই 2 মিনিট দাঙিব পাৰোঁ অমুক কৰিব পাৰোঁ মই 1 মিনিটত মানে 500 মিটাৰ দৌৰিব পাৰোঁ এইবুলি বিভিন্নজনে বিভিন্ন যদিও কয় প্ৰতিটো ইন্দ্ৰিয়ৰে নিজে নিজে শক্তি যদিও কয় কিন্তু আমাৰ ভিতৰৰ পৰা যেতিয়া প্ৰাণবায়ু ওলাই যাব নে আপোনাৰ চকুৱে দেখিব নে কাণে শুনিব নে নাকেৰে শ্বাস ল'ব না ছালত স্পৰ্শ পাব নে কান্ধত ভাৰব পাৰিব নে খোজকাঢ়িব পাৰে এই সকলো শক্তিৰ মূল শক্তিটো ক'ত থাকিব বায়ুটো নহয় এই প্ৰাণবায়ুটো দেখাত কিন্তু এটা শক্তিয়ে আমাৰ শৰীৰত বিভিন্ন শক্তিৰূপে কাম কৰি আছে ভগৱানৰ এজনে সেইকাৰণে গীতাত বিভূতি জগত ক'লে কি বুলি ক'লে মানে নক্ষত্ৰৰ ভিতৰত শ্ৰেষ্ঠ ময়ে সূৰ্য ঠিক তেনেকৈ নদীৰ ভিতৰত ময়ে শ্ৰেষ্ঠ গংগা ঠিক তেনেকৈ গ্ৰহৰ ভিতৰত ময়ে বৃহস্পতি আৰু এই সকলো এইবিলাক যিবিলাক চবেই মৰে এইবিলাক বিভূতি এইবিলাক কাৰণ ভগৱানতে বিভিন্ন শক্তি কাৰণ তেওঁৰে এই সমস্তবিলাক অংশ কাৰণ আমি যত জীৱন তোমাৰে পালক হৰি হৰি হৰিয়ে তুমিয়ে পালিয়া ফুৰা হইয়া অন্তৰ্যামী এই স্থিতি হইয়া তুমি যেন পৰাচনী শিক্ষক কৰিও দেনা ভগৱন্তই সকলোকে চলাই আছে আৰু সকলোতে ভগৱন্ত আছে কাৰণ যত জীৱ জংগম কীট পতংগম অগৰ নগৰ জগত এৰি কায়া বা আমি আমাৰ কৰ্মফলত মানে জীৱ জংগমলৈকে কীট পতংগলৈকে মানে পাহাৰ পৰ্বতলৈ এইবিলাক আমি হৈ আছো আমাৰ এই কৰ্মৰ ফল এইবিলাক সেইকাৰণে ইয়াত সকলোতে পৰম ব্ৰহ্ম মাত্ৰ আছে সকলোৰে শক্তি এইকাৰণে আছে প্ৰতিটো বস্তুৰে যে নিজা শক্তি আছে কাৰণ সকলোতে পৰম ব্ৰহ্ম আছে কাৰণ এইবিলাক সকলোৰে মাগতা মূল শক্তি হ'ল ঠিক তেনেকুৱা শিলা এটা জৰি যিমান দীঘল হ'ব সিমানে ওপৰত উঠি থাকিব কিন্তু খুঁটাডাল কাটি দিলে শিলা উৰিব নোৱাৰে শিলাটো কিহৰ কাৰণে উৰি আছিল জৰিডাল কাটি দিলে শিলাটো ওপৰত উৰিব নোৱাৰে তলত পৰি যায় আমিও যে আজি উৰি আছো আমাৰ খুঁটাডাল যেতিয়া কাটি দিব কি ৰূপা এই বায়ুৰূপী খুঁটাডাল কানেকশ্যন যেতিয়া কাটি দিব নবা শিলা যেনেকৈ কাটি দিলে ঢুকুচকৈ পৰি যাব আপোনাৰ মৰ শিলা আৰু উৰিব নোৱাৰে মূল শক্তিটো
সেইকাৰণে আমি মাত্ৰ ভগৱানৰ হাতত এটা চাবি দিয়া তোলা তেওঁৰ শক্তিত আমি মাত্ৰ শক্তিমান্ত হৈছোঁ সেইকাৰণে আমাৰ প্ৰাৰ্থনাৰ গায় প্ৰভু কাৰণ তুমি শক্তি নিদিলে ভক্তি কৰাৰ পাত্ৰ হ'ব নোৱাৰো তেওঁ আমাক শক্তি দিব লাগিব তেতিয়া আমি ভক্তি কৰাৰ পাত্ৰ হ'ব পাৰোঁ সেই কথাখিনি ইয়াত ক'লে আৰু আমাক নিজৰ দেহত বিচাৰিব কৈছে আৰু বাহিৰতো বিচাৰি চালে আমি পাম কৃষ্ণ ইতিমধ্যে আমাক 2টা বজাত সামৰিব দিছিল পাৰা দুপৰীয়াৰ ভোজৰ বিৰতি নহয় সামৰিবনে ইয়াতে হৰি